নমস্কাৰ সকলোকে আকৌ আহিছোঁ নতুন এটা ভিডিঅ' লৈ। এইটো আহিছে অসম জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটীৰ শিক্ষক পদৰ বাবে জাননী। অসম জাতীয় বিদ্যালয়ত শিক্ষা এডুকেশ্যন বিষয়ৰ শিক্ষকৰ পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন প্ৰপত্ৰ বিচৰা হৈছে। প্ৰাৰ্থীয়ে অসম জাতীয় বিদ্যালয়ৰ নিজা আবেদন প্ৰপত্ৰ অজাবি ৱেবছাইটৰ পৰা ডাউনলোড কৰি সকলো তথ্য সহকাৰে পূৰ কৰি জমা দিব লাগিব। জমা দিয়াৰ শেষ তাৰিখ 10 ডিচেম্বৰ 2022। সাক্ষাৎকাৰৰ সবিশেষ এই ৱেবছাইটত চাব পাৰিব। প্ৰপত্ৰসমূহ mail.com-ত আপোনালোকে পঠাব লাগিব। কাৰ্যালয়ত আবেদন প্ৰপত্ৰ লোৱা নহয়। লিখিত পৰীক্ষাৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা 15 ডিচেম্বৰ 2022 তাৰিখে অজাবিৰ ৱেবছাইটত প্ৰকাশ কৰা হ'ব। আৰু চাওক, ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে মাষ্টাৰ ডিগ্ৰী ইন দ্য ছাবজেক্ট কনচাৰ্ণ, আছামিজ মিডিয়াম স্কুলিং বেকগ্ৰাউণ্ড হ'ব লাগিব। 55% মাৰ্কছ ইন এগ্ৰিগেট ইন HSLC, SSLC এণ্ড ডিগ্ৰী টেকেন টুগেডাৰ। আপাৰ এজ লিমিটত লাগিব আপোনাৰ 40 years অন দ্য ডেট অফ এপ্লিকেশ্যন। চেলাৰী হয় আপোনাৰ 15,000 পাৰ মান্থ। আদাৰ্ছ টাৰ্মছ এণ্ড কণ্ডিশ্যন হৈছে চন বা ডটাৰ অফ দ্য কেণ্ডিডেট ইফ এনি মাষ্ট টেক এডুকেশ্যন ইন আছামিজ মিডিয়াম ইন স্কুল লেভেল ইফ সি or he is appointed in AJV। যদি তেওঁলোকৰ কণ্ডিশ্যন আছে যে তেওঁৰ বা ল'ৰা বা ছোৱালী যদি আছে আৰু তেওঁ আছামিজ মিডিয়াম স্কুল লেভেলত আছামিজ মিডিয়ামতে পঢ়িব লাগিব যদি সি বা চি এপইণ্টেড হয় অসম জাতীয় বিদ্যালয়ত। Candidate are to submit required information in Assam Jatiya Vidyalay's own application form to be downloaded from the website. Such fill in the form should be sent to আৰু সেই ফিল আপ কৰা ফৰ্মখন আপোনালোকে এই মেইলত পঠিয়াব লাগিব বুলি কৈছে। আৰু নো আদাৰ কপিজ অফ এনি চাৰ্টিফিকেট আৰ টু বি চেণ্ট এক্সেপ্ট দ্য এপ্লিকেশ্যন ফৰ্ম। অকল এপ্লিকেশ্যন ফৰ্মখনে জমা দিব কৈছে, বাকী একো জমা দিব কোৱা নাই। তেওঁলোকে লগত এখন পাছপৰ্ট ফটো আৰু এখন সকলো অৰিজিনেল চাৰ্টিফিকেট নিব কৈছে ডিউৰিং দ্য ভাইভা বা ডেমো ক্লাছৰ সময়ত। আইডেণ্টি কাৰ্ড টু বি শ্ব'ন এট দ্য টাইম অফ ৰিটেন টেষ্টৰ সময়ত আইডেণ্টি কাৰ্ড দেখাব লাগিব। এইটোৱে হৈছে অসম জাতীয় বিদ্যালয়ৰ এডভাৰটাইজমেণ্ট। আশা কৰোঁ আপোনালোকে সকলোৱে বুজি পালে। ধন্যবাদ।